যেহেতু ঔষধি গুণ আছে সেয়েহে ভাবিলোঁ আজি ভেদাইলতা পাত আৰু এইফালে ভেদাইলতা পাতেৰে মাছ কেইটামান ইয়াত দি দিম। মাছ দিলে অকণমান টেষ্টটো ভাল হয় আৰু এই ভেদাইলতা পাতৰ যিহেতু ঔষধি গুণ আছে পেটৰ কমপ্লেইন থাকিলে ঠিক কৰি দিয়ে। সেয়েহে আজি মই ভেদাইলতা পাত আৰু মাছৰ জোল বাচিম, মাছেৰে বনাম। ভেটা এটাকৈ পাত এৰাই ল'ম। ধুনীয়াকৈ পাতটো কিমান সুন্দৰ। এই পাতটো পিচি ৰস ওলাই খাব লাগে, পেটৰ কমপ্লেইন ঠিক কৰে আৰু মাছেৰেও খাব লাগে, পকৰি বনাইও খায়। আৰু এইফালে ঔটেঙা, এতিয়া গৰমৰ দিন যিহেতু ঔটেঙা মাছৰ জোল খাব লাগে। এতিয়া বাৰু আচ্ছা বতৰটো ঠাণ্ডা, বৰষুণ দি আছে, সেইটো কাৰণে মই মাছৰ জোল নবনাওঁ। এইফালে ভোল আৰু জিকা বিলাহী আছে আৰু আজি এয়াই মই বনাম দুপৰীয়া, যিহেতু সময়ত ভাত খাব লাগে নহয়নে। আৰু তো এতিয়া মই ৰন্ধা বঢ়া কৰোঁ। সকলোকে আজিলৈ এৰিলোঁ, নেক্সট ভিডিঅ' এটাত লগ পাম। সকলোৱে ইমানখিনি মৰম দিছে, ছাপোৰ্ট কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব। মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। সকলোকে আজিলৈ এৰিলোঁ, বাই।